নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। দেওবাৰ বিশেষ বুলি আহকচোন এটা থ্ৰিলাৰ ছাছপেন্সেৰে ভৰপূৰ্ণ গল্পৰ সোৱাদ লওঁ। গল্পৰ শিৰোনাম শেষ নিশাৰ শব্দ। ব্ৰহ্মপুত্ৰৰ পাৰত থকা সৰু গাঁওখন নিশা হ'লেই নীৰৱ হৈ পৰে। দিনৰ কোলাহল, চৰাইৰ চিঞৰ বাখৰ, ল'ৰা-ছোৱালীৰ হাঁহি তামাচা সকলো যেন সূৰ্যাস্তৰ লগে লগে গাঁৱৰ পৰা আঁতৰি যায়। এই গাঁওখনৰ নাম চাপৰি গাঁও। কিন্তু এই নীৰৱতাৰ মাজতে প্ৰতিটো পূৰ্ণিমাৰ নিশা গাঁৱৰ পশ্চিম ফালৰ পুৰণি পৰিত্যক্ত ঘৰৰ পৰা এটা শব্দ আহে। টক 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 টক। কোনেও নাজানে শব্দটো কিহৰ। কিন্তু গাঁৱৰ কিছু মানুহে জানে, এই শব্দ আহিলে পিছদিনা কিবা এটা অঘটন ঘটিবই। ৰাঘৱ দত্ত চহৰৰ পৰা অহা এজন অনুসন্ধানী সাংবাদিক। লোকবিশ্বাস আৰু গাঁৱৰ ৰহস্যময় ঘটনাৰ ওপৰত গৱেষণা কৰি তেওঁ এখন গ্ৰন্থ লিখিবলৈ বিচাৰি আছে। চাপৰি গাঁৱৰ কথা তেওঁ প্ৰথমবাৰ এখন পুৰণি বাতৰি কাকতত পঢ়িছিল। একেখন গাঁৱত ৫ বছৰত ৭টা অস্বাভাৱিক মৃত্যু। কোনো প্ৰমাণ নাই, কোনো তদন্ত নাই, কেৱল এটা উক্তি, শেষ নিশাৰ শব্দৰ পাছত মৃত্যু। ৰাঘৱে এই গাঁওখনলৈ যোৱাৰ সিদ্ধান্ত ল'লে। গাঁৱত উপস্থিত হোৱাৰ লগে লগেই তেওঁ বুজি পালে, মানুহবোৰে ভয়ত জীৱন কাটে। কোনেও সন্ধিয়াৰ পাছত ঘৰৰ বাহিৰলৈ নাযায়। পুৰণি ঘৰটোলৈ চাবলৈও কোনেও সাহস নকৰে। গাঁৱৰ বুৰঞ্জীবিদ বুঢ়া হৰেশ কাকতিয়ে ৰাঘৱক ক'লে, বাবা, সেই ঘৰত যাব নালাগে। সেইটো ঘৰ নহয়, সেইটো এটা অভিশাপ। ৰাঘৱে মুখৰ ভিতৰতে হাঁহিলে। ভয় মানুহৰ মনৰ সৃষ্টি কাকতি ককা। কাকতিয়ে গম্ভীৰ হৈ ক'লে, মনৰ নহয় বাবা, পাপৰ সৃষ্টি। পুৰণি ঘৰটোৰ ইতিহাস ভয়ংকৰ। প্ৰায় ৩০ বছৰৰ আগতে সেই ঘৰত এজন লোক আছিল, নিৰঞ্জন বৰা, এজন ধনী মহাজন। তেওঁ সাধাৰণ লোকক শোষণ কৰিছিল, ঋণৰ নামত মানুহৰ ভেটিক কাঢ়ি লৈছিল। শেষত সেই নিশা ৭জন গাঁৱৰ লোকে মিলি নিৰঞ্জনক সেই ঘৰতে হত্যা কৰিছিল। পুলিচে কাকো ধৰা নাছিল। ঘটনাটো দুৰ্ঘটনা বুলি বন্ধ কৰি দিয়া হৈছিল। কিন্তু মৃত্যুৰ আগমুহূৰ্তত নিৰঞ্জনে কৈছিল, মই মৰিলে প্ৰতিটো পূৰ্ণিমাত মই ঘূৰি আহিম। সেইদিনা পূৰ্ণিমা আছিল। ৰাঘৱে সিদ্ধান্ত ল'লে, আজিৰ নিশা তেওঁ পুৰণি ঘৰটোতেই থাকিব। কেমেৰা, টৰ্চ, নোটবুক সকলো লৈ তেওঁ ৰাতি ১০ বজাত ঘৰটোত প্ৰৱেশ কৰিলে। ঘৰটোৰ ভিতৰত অতিপাত ঠাণ্ডা। দেৱালত পুৰণি ৰক্তৰ দাগ যেন এতিয়াও শুকোৱা নাই। বতাহ নাই যদি তথাপিও মমবাতি নুমাই আছে। ৰাতি প্ৰায় ১২টা বাজিল। হঠাৎ সেই শব্দটো হ'ল, টক 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 টক। ৰাঘৱৰ হৃদস্পন্দন তীব্ৰ হৈ উঠিল। শব্দটো মাটিৰ তলৰ পৰা আহিছিল। তেওঁ চাৰিওফালে চাই মাটিত এটা পুৰণি লোহাৰ ঢাকনি দেখিলে। ঢাকনিখন খুলিয়েই তললৈ তেওঁ নামি গ'ল। তাত আছিল এটা গোপন কোঠা। কোঠাৰ মাজত এজন মানুহ, জীৱিত। বয়স প্ৰায় ৫০। চকুত পাগলৰ দৰে দৃষ্টি। তুমি কোন? ৰাঘৱে সুধিলে। মানুহজনে কেৱল হাঁহিলে আৰু ক'লে, মই নিৰঞ্জন নহয়, কিন্তু নিৰঞ্জনৰ কাম মই সম্পূৰ্ণ কৰিছো। মানুহজন আছিল মাধৱ বৰা, নিৰঞ্জনৰ পুত্ৰ। পিতৃৰ হত্যাৰ পাছত তেওঁ পাগল হৈ গৈছিল। গাঁও এৰি গৈছিল বুলি সকলোৱে ভাবিছিল। কিন্তু তেওঁ গোপনে ঘূৰি আহিছিল।
গাঁৱৰ প্ৰতিটো হত্যাই তেওঁৰ প্ৰতিশোধ। প্ৰতিটো পূৰ্ণিমাত তেওঁ সেই শব্দ কৰিছিল ভয় সৃষ্টিৰ বাবে। মৃত্যু হোৱা সকলো মানুহেই আছিল নিৰঞ্জনৰ হত্যাত জড়িত। ৰাঘৱে সকলো কেমেৰাত ধৰি ৰাখিছিল। পুলিচ আহিল, মাধৱ ধৰা পৰিল। কিন্তু কাহিনী জানো ইয়াতেই শেষ হ'ল? কাহিনী ইয়াতেই শেষ নহ'ল। ভিডিঅ' প্ৰকাশ হোৱাৰ পিছদিনা ৰাঘৱ নিজৰ কোঠাত বহি থাকোঁতে বাহিৰৰ পৰা এটা শব্দ আহিল। টক 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 টক। ৰাঘৱ ধীৰে ধীৰে দৰজাৰ মুখলৈ গ'ল আৰু চাৰিওফালে চালে। পূৰ্ণিমাৰ পোহৰত সকলো স্পষ্ট আৰু দৰজাৰ বাহিৰত কোনো নাছিল। কিন্তু শব্দটো বন্ধ হোৱা নাছিল। প্ৰিয় শ্ৰোতাসকল, আমাৰ সৈতে সংযুক্ত হৈ থাকিব এই ধৰণৰ নিত্য নতুন গল্পৰ সোৱাদ ল'বলৈ। ধন্যবাদ।